নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল ধ্ৰুৱ শইকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা এটি মন্তব্য মই আপোনালোকক আগবঢ়াম, যাৰ জৰিয়তে আপোনালোকে গম পাব গভৰ্ণমেণ্টৰ নতুন দুটামান স্কিমৰ বিষয়ে আৰু ছোৱালীসকলৰ বাবে এটা ভাল খবৰ আহিছে, অৰ্থাৎ ছাত্ৰীসকলৰ বাবে কি খবৰ আহিছে সকলোখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গোটেই কথাখিনি ভালদৰে বুজি পাব, কাৰণ ছোৱালীসকলৰ বাবে এটা বহুত ডাঙৰ খবৰ আহিছে। তেওঁলোকৰ বাবে এটা বহুত ডাঙৰ ভাল সুবিধা গভৰ্ণমেণ্টে প্ৰদান কৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক শেষলৈকে, তেতিয়া গোটেইখিনি কথা গম পাব, স্কিপ নকৰাকৈ চাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন গভৰ্ণমেণ্টৰ স্কিমবিলাক তথা আপোনালোকৰ সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ নতুন নতুন আপডেটবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। তাৰ বাবে আপোনালোকৰ অলপমান মৰমেই যথেষ্ট, সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰজ্ঞান ভাৰতীৰ অধীনত বিভিন্ন ধৰণে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত আজিয়ে আমি তেওঁলোকৰ ধনৰাশি তেওঁলোকৰ একাউণ্টলৈ হস্তান্তৰ কৰিছোঁ। ৰাজ্য চৰকাৰে ৰাজ্যৰ একাদশ শ্ৰেণী, স্নাতক আৰু স্নাতকোত্তৰ মহলত নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰাৰ বাবে দায়বদ্ধ। 2017 চনত এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ আৰু এই আঁচনি আজিও নিৰন্তৰভাৱে চলি আছে। মই গৌৰৱ অনুভৱ কৰোঁ যে 2023 চনত অসমত 2,94,632 গৰাকী শিক্ষাৰ্থীয়ে বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল। আজি আমি বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু মহাবিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক ইয়ালৈ মাতি আনি, প্ৰতীকী ৰূপত মাতি আনি এই বিনামূলীয়া নামভৰ্তিৰ বিপৰীতে 104 কোটি টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি ট্ৰান্সফাৰ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰাদেশিকৃত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ আদি যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকে, মাকৰ বোজা কমাবলৈ আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে। আমি এটা হিচাপ কৰিছিলোঁ যে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি 10 মাহ, 3 মাহ বন্ধ থাকে, 9 মাহ যদি স্কুলত বা মহাবিদ্যালয় হোষ্টেলত থাকে, প্ৰতিটো মাহত 2,000 টকা কৰি 18,000 টকা দেউতাক মাকৰ পৰা আনি মেছ ডিউজ হোষ্টেলত প্ৰদান কৰিব লাগে। দেউতাক মাকৰ খৰচৰ সংখ্যা আধা ৰাজ্য চৰকাৰে বহন কৰাৰ সিদ্ধান্ত লৈছিল। আজি সেই কাৰ্যসূচী অনুসৰি 8,622 টকা আমি আমাৰ হোষ্টেলত থকা মেছ ডিউজত, যোনে মেছ ডিউজ দিয়ে, মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আৱাসত থকা ছাত্ৰ ছাত্ৰীসকলৈকে আজি আমি আগবঢ়াইছোঁ, য'ত 10 কোটি, অলমষ্ট 11 কোটি টকা আমি ব্যয় কৰিছোঁ। ইতিমধ্যে সকলোৰে বেংক একাউণ্টত এই টকা হস্তান্তৰ কৰা হৈছে। ৰাজ্য চৰকাৰে এখন ফ্লেগশ্বিপ প্ৰগ্ৰেম আমি আৰম্ভ কৰিছিলোঁ প্ৰজ্ঞান ভাৰতীত, যে মবিলিটি গ্ৰাণ্ট। যিসমূহ ছাত্ৰ, গাৰ্লছ ষ্টুডেণ্ট, ছাত্ৰী ইউনিভাৰ্চিটিত পঢ়ে, পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ে, যি বিশ্ববিদ্যালয়তে নপঢ়ক কিয়, মেছ ডিউজৰ উপৰিও 8,662 টকা আজি আমি দিলোঁ। তেওঁলোকৰ বাবে আমি এটা কনসেপ্ট আৰম্ভ কৰিছিলোঁ, মোবিলিটি গ্ৰান্ট।
অৰ্থাৎ ঘৰৰ পৰা অহা যোৱা 5 কিলোমিটাৰ আহিব, ঘৰলৈকে যাব, দিনটোত কিবা এটা খাব লাগিব। তাৰ কাৰণে আমি তেওঁলোকক মাহত 1000 টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। কলেজ 2 মাহ সামাৰ ভেকেশ্যনত থাকে, 10 মাহ কলেজ চলে। আজি অসমত পোষ্ট গ্ৰেজুৱেট পঢ়ি থকা 4143 গৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈকে আমি 10,000 টকাকৈ হস্তান্তৰ কৰিছোঁ। তেওঁলোকৰ উচ্চ শিক্ষাত যথেষ্ট সহায়ক হ'ব সেই আশাৰে এই প্ৰজ্ঞান ভাৰতীৰ আঁচনি আমি আৰম্ভ কৰিছোঁ। এই প্ৰজ্ঞান ভাৰতীৰ আঁচনি এইবাৰ বাজেটত আমি নতুন ৰূপত সজাই তোলাৰ বাবে সিদ্ধান্ত লৈছোঁ। নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম, যাৰ নাম আমি নিযুত মইনা ৰাখিছোঁ। এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যিসকল ছোৱালীয়ে কলেজত নাম লগাব, তেওঁলোকে বিনামূলীয়া এডমিশ্যন পাব, হোষ্টেলত থাকিলে মেছ ডিউজ পাব, ভাল ৰিজাল্ট কৰিলে স্কুটি পাব, ক্লাছ 9ত চাইকেল পালে। এইবাৰ আমি প্ৰতিগৰাকী ছাত্ৰীকে মাহত 1000 টকাকৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। 2 মাহ স্কুল নাথাকে, সামাৰ ভেকেশ্যন থাকে। গতিকে যিমান ছোৱালীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব, 1 লাখো হ'ব পাৰে, 1.5 লাখো হ'ব পাৰে, 2 লাখো হ'ব পাৰে, যিমান ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব, তেওঁলোকক আমি 10,000 টকাকৈ দিম, যাতে দেউতাক মাকৰ ছোৱালীজনীক পঢ়োৱা দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব পাৰে। বিনামূলীয়া নামভৰ্তি হ'ল, বিনামূলীয়া নামভৰ্তিৰ লগত তেওঁলোকে বছৰত চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব। একাদশ আৰু দ্বাদশ শ্ৰেণীত যেতিয়ালৈকে প্ৰথম একাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব, যেতিয়া দ্বাদশ শ্ৰেণীলৈ যাব, দ্বাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব। তাৰমানে তেওঁলোকৰ 2 বছৰৰ শিক্ষাৰ দায়িত্ব সম্পূৰ্ণভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। যিসকল ছোৱালীয়ে এই বছৰ ডিগ্ৰী নামভৰ্তি কৰিব বা পলিটেকনিকত নামভৰ্তি কৰিব, বিভিন্ন যিটো ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ সমকক্ষ স্কুলত বা কলেজতে নামভৰ্তি কৰিব, তেওঁলোকক আমি 12,500 টকা দিম। তেওঁলোকে 12,500 টকা পাব। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেটত নাম লগাব, তেওঁলোকক আমি 25,000 টকা দিম। 10,000 টকা মোবিলিটি গ্ৰান্ট যি পাই আছে, অতিৰিক্তকৈ নিযুত মইনাৰ পৰা 15,000, তাৰ মানে 25,000 rupees ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলে চৰকাৰৰ পৰা লাভ কৰিব। মই 2-এখন ৰাজহুৱা সভাত কৈছো যে দেউতাক মাকে ল'ৰাজনৰ পঢ়াৰ দায়িত্ব ল'ব, ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ৰাজ্য চৰকাৰে ল'ব। এই ধৰণে আমি অসমখনক আগুৱাই লৈ যাব বিচাৰিছো।